তাতে মই বহুত ভাল পাইছিলোঁ ই MSc কৰিছে এইটো গম পাইছোঁ আমাৰ যেটো কলেজ আছে আৰণাই কলেজ সেই আৰণাই কলেজত মানে চাকৰি পাবৰ কাৰণে ইণ্টাৰভিউ দিব গৈছিল ইণ্টাৰভিউত ময়ো থাকোঁ তো যেটো মই কলেজখনৰ মই কিবা হয় প্ৰতিষ্ঠাপক হওঁ সেইকাৰণে মই আছিলোঁ বহুত ভাল লাগিল সয়ত'ন টুডুৰ ল'ৰাটোৱে MSc কৰিছে সেইকাৰণে চাকৰিটো দিলোঁ কিন্তু সি আমাৰ চাকৰিটো নকৰিলে নকৰি পেলাই সায়েন্স কলেজত আকৌ বেক কৰিলে সায়েন্স কলেজৰ প্ৰিন্সিপালে আকৌ লৈ গ'ল এনেকুৱা ধৰণৰ হৈছে তাৰপিছত আকৌ খবৰ ল'লোঁ সি আৰু সায়েন্স কলেজতো নাই গুৱাহাটীত আকৌ বেলেগ চাকৰি পাই পেলাই বেলেগ কলেজত পাই পেলাই গুচি গ'ল তো মোৰ ভাল লাগিছে যে সয়ত'ন টুডুৰ ভাই তাৰ মানে ডেভেলপমেণ্টটো কেনেকুৱা ধৰণৰ ওপৰলৈ উঠি গৈছে উন্নতি হৈছে আৰু সৰুতে মাকে সয়ত'ন টুডুৰ মাই ডাক্তৰ পঢ়িব ইচ্ছা আছিলে ডাক্তৰ পঢ়িবৰ ইচ্ছা আছিলে মোৰ তাত গৈ পেলাই ক'লে যে মানে যাতে মেডিকেল কলেজত এডমিশ্যন পায় মই তেতিয়া ভূমিধৰ বৰ্মন আছিলে মন্ত্ৰী ভূমিধৰ বৰ্মন আছিলে কংগ্ৰেছ চৰকাৰ আছিলে মইতো ৰিকুৱেষ্ট কৰিলোঁ কিন্তু সেই সময়ত এনেকুৱা হৈছে যে ইণ্টাৰভিউ মাজেদি মেৰিট বেচিছত মানে এডমিশ্যন দিয়ে তাৰমানে পাৰ্চনেল ৰিকুৱেষ্ট মতে নিদিয়ে তেওঁলোকে চৰকাৰী দলে কিন্তু নিজৰ মতে কৰে কিন্তু আমাৰ ৰিকুৱেষ্টটো তেনেকুৱা ধৰণৰ নকৰে মই কিছুমানক মই এডমিশ্যন দিয়াইছোঁ মোৰ সমষ্টিতে 2টা ল'ৰাক দিয়াইছোঁ ইয়াৰ পিছত ই গৈছিলে কিন্তু তাক মই দিব নোৱাৰিলোঁ তেতিয়া নিয়মটো বেলেগ কৰিলে সেইকাৰণে পিছত গৈ মইতো এডমিশ্যন দিব নোৱাৰিলোঁ গৈ যেতিয়া MSc কৰিলে তেতিয়া মই পাইছোঁ ইয়াক পাইছোঁ আৰু ভাল লাগিছে মানে সয়ত'ন টুডুৰ মাক মই একদম ঘৰৰ নিচিনা মোক কিবা কৰে ঘৰৰ নিচিনা মোৰ লগত সম্পৰ্ক আছে তো ইহঁত সৰু আছিলে মই যথেষ্ট কষ্ট কৰি পেলাই ইহঁতক মানে মানুহ বনাইছে সেইকাৰণে এই যে আজি যে বিজয় টুডু এনেকুৱা ধৰণৰ হৈছে আজি আমাৰ আদিবাসী মানে সমাজৰ এটা জুৱেল আৰু মুকুতা এতিয়া সি পোহৰ বিলাব সমাজখনত মানে পোহৰ বিলাব মানে এনকাৰেজমেণ্ট পাব আমাৰ ইয়াং জেনেৰেশ্যনে মানে এটা এনকাৰেজমেণ্ট পাব এটা কিবা পাব আৰু অসমীয়াত মানুহবিলাক প্ৰেৰণা পাব আমাৰ ছোৱালী গাৰ্ল ষ্টুডেণ্টে হওক বয় ষ্টুডেণ্টে হওক বিজয় মানে সেই সমাজখনৰ এটা জুৱেল সি মানে প্ৰেৰণা হয় এই সমাজৰ প্ৰেৰণা হয় গতিকে মই শুনাৰ লগে লগে মই বহুত ভাল পাইছোঁ সি ডক্টৰেট পালে মোক খবৰ দিছে যে এনেকুৱা ধৰণৰ যে আমাৰ সয়ত'ন টুডুৰ ভাই বিজয় সি ডক্টৰেট পালে মই বহুত ভাল পাইছোঁ মোক ইনভাইট কৰিছিলে আৰু লগতে BScক মানে বিচাৰিছিল BScৰ ফালৰ পৰা যদি আৰণাই দিয়ে তেতিয়াহ'লে বহুত ভাল পাম এনেকৈ কৈছে সেইকাৰণে মোৰ লগত আজি মই BScকো লৈ আহিছোঁ BScৰ লিডাৰটো আজি কিবাত গৈছে বাক্সাত খকলাবাৰীত ৰেলী আছে মাছ ৰেলী সেইকাৰণে তাত গৈছে সেইকাৰণে তেওঁৰ মানে পৰিৱেশটো পাই পেলাই মই বহুত ভাল পাইছোঁ ইলেকশ্যনৰ সময়ত মই আহিছিলোঁ এই ঘৰতে কিন্তু আজি ইলেকশ্যনটো মোৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব না সৌভাগ্য মই জিৰণি পাইছোঁ যি নহওক আজি এই পৰিৱেশটো পাই নথৈ সুখী হৈছোঁ আৰু এই বিষয়ে আকৌ আগবাঢ়ি যাওক সেইটোৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁক মই ভাল পোৱাৰ স্মৃতি হিচাপে মই